Hello everyone, কি খবৰ আপোনালোকৰ বৰ্তমান আপোনালোকৰ সকলো অসমবাসীৰে বৰ্তমান চাগে ভালে আৰু মোৰো বৰ্তমান ভাল আৰু ভাল বেয়া মাজতে চলি যাব লাগিব কাৰণ বৰষুণ বানপানীৰ মানে এনেকুৱা সমস্যাত মানুহ ভুগিছে কাৰণ কাৰবাৰ ঘৰত যদি ধানো আছে তেওঁলোকে শুকুৱাব পৰা নাই চাউল কাৰবালে ফোন কৰিলে ক'ব মোৰ চাউল নাইকিয়া হৈছে মানে বহুত বেমাজালিত মানুহ পৰিছে আৰু ঠিক তেনেদৰে আমিও পৰিছো কাৰণ আধাৰুৱা হৈ গৈছে সব আমাৰ জীৱনতো এনেকুৱা অঘটন ঘটি আছে কি কৰিব উপায় নাই তাৰ মাজতে চলিছো যাব লাগিবই বিপদ হলেওটো বিপদ সলিউশন কৰিব লাগিব তাৰ মাজত মানুহ চলি যাব লাগিব আৰু গটিকে আপোনালোকেও দুৱাগব যিমান মানুহ বানপানীত ভুগি আছে ঘৰচৰ ডুবি গৈছে সকলো মানুহৰ বহুত অসুবিধা হৈ আছে কাৰণ ৰিলিফ পাই আছে নে আপোনালোকে বৰ্তমান ৰিলিফ সাগে সকলোৱে পোৱা নাই আৰু যেহেতু আমি পাইছিলো এবাৰ দেই দুবাৰ নহয় এবাৰ পাইছো বাৰু যি কি নহক এবাৰ দুবাৰ বুলি কি কথা আছে চৰকাৰৰ ঘৰে চাউলৰ আশা কৰি লাভ নাই আপোনাক দিব 5 কেজি চাউল আধা কেজি দালি হেতুটো আপোনালোকৰ নুজুৰিব গৈ প্লাই গটিকে নিজৰ কৰ্মৰ ফলতহে মানুহে চলিব পাৰিব গটিকে বাদ দিয়ক হেবোৰ কথা আৰু এতিয়া সকলোৰে সাগে ভাত পানী হৈ গল আৰু মোৰো বৰ্তমান হল আৰু বেটাই এতিয়া পঢ়িব লৈছে জানুৱাৰী ফেব্ৰুৱাৰী লিখিব কমপ্লিট কৰিব কাৰণে আৰু বাকিখিনি কি হৈ আছে নহৈছে আপোনালোকক সম্পূৰ্ণ দেখুৱাম ভিডিওটো সম্পূৰ্ণকে চাব তেতিয়াহে গম পাব বেটাই লিখি আছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ যেহেতু হেতৰ গৰমৰ বন্ধ দিছে গটিকে ঘৰটো হেতক পঢ়াব লাগিব গটিকে তাক এনেকে মানে বহিখন দি পেলাই মই ব্যস্ত কৰি থৈ দিছো আৰু আপোনালোকে দেখি জানে হি কিহৰ বহিত লিখি আছে চাওক মোৰ গুতৰ বহিত আত্মসহায় গুতৰ নাম কমিক সং আৰু এনেকুৱা বহি তাক দি দিছো যেহেতু হি যি কৰে কৰক তাতে লিখি পেলাই হি মানে হেণ্ডৰাইটিং ভাল কৰক বুলি পেলাই এনেকে দিয়া গৈছে হি এনেকে কৰি লিখি আছে 4 5 6 7 8 9 10 হৈ গল 11 লিখা ডাবল 1 11 পটাপট ইমান ধুনিয়াকে লিখিছা দেখিছা আপোনালোকে ভাবিছে গাড়ীবোৰ কিয় ৰাস্তাত জাম লগাইছে নহয় নে যিসকলে জানে সেইসকলে নিশ্চয় গম পাইছে আৰু যিসকলে গম পোৱা নাই সিহঁতসকলে বুজি পোৱা নাই কাৰণ কাজিৰঙা জীৱ-জন্তু মাৰিব বুলি প্ৰায় গাড়ী পিছফালে আগে এখন এস্কৰ্ট দিছে আৰু পিছফালৰ পৰা গাড়ীবোৰ গৈছে আৰু তেনেকে কৰি গুটেই ৰাতিলৈকে প্ৰায় 10টা বজালৈকে এস্কৰ্ট দি গাড়ী তেনেকে পাৰ কৰা গৈছে কাৰণ চৰকাৰৰ কথা যেহেতু জীৱ-জন্তু মৰিলে কোনে ৰিস্ক লব ড্ৰাইভাৰটোক ৰিস্ক লব দিবলৈ নোৱাৰি গটিকে এনেকে কৰি দিছে আৰু মানুহৰ অৱস্থা আপোনালোকে দেখিছেনে চাকচোন কি বিলয় মানুহৰ এনেকে হাৰাশাস্তি হৈছে বৰষুণ দি মানুহ নিজৰ ঘৰ এখন যে আছে মানে নিজৰ ঘৰখনত থাকিবলৈ তাহাঁতৰ স্থান নাইকিয়া হৈ গৈছে এনেকে ৰাস্তাৰ কানে ঘৰ বনাইছে আৰু তাতে বসবাস কৰিছে যেতিয়ালৈকে ঘৰ নুশুকাব পানী নুশুকাব তেওঁলোকে তেনেকে ৰাস্তাতে মানে বসবাস কৰিব লাগিব কি কৰিব উপায় নাই গৰু ছাগলী মানুহ সকলোবোৰ এনেকে ৰাস্তাৰ কানতে আছে আৰু আমি এনেকে ৰাস্তা মানে ৰখি পেলাই পানী চাই আছো পানী মানে এনেকে পিছফালে আগফালে চিঞৰ শুনিলো হাতীয়ে চিঞৰি আছে গটিকে হাতীৰ চিঞৰৰ শব্দ শুনি পেলাই আমি চাবলৈ আহিলো আৰু গড়েও চিঞৰি আছে হাতীও চিঞৰি আছে পহু চিঞৰি আছে তেনেকে কৰি পুৰা পানী হৈ গৈছে দেখিছেনে আপোনালোকে সকলোকে আৰু পানী গুটেইখন পানীৰ কাৰণে মানুহৰ বহুত কষ্ট হৈছে আৰু জীৱনত মানুহৰ কষ্ট জখলাবন্ধা এৰিয়াত দুবাৰ হ'ল মাথাউৰি ভাঙা 2017 চনত এবাৰ আৰু এতিয়া 2024 ত এবাৰ দুবাৰ হৈ গ'ল ৰানিং বাৰু এতিয়া যি নহক মাথাউৰি পুতি আছে আৰু বহুত এস্কৰ্ট দি গাড়ীবোৰ মানুহ অনানিয়া কৰি আছে প্ৰায় মানুহ খালি মানে কৰবাত যাব লগা হলে মোৰে হৈছে দেই মই 2টা বজাত ঘৰৰ পৰা ওলাইছো জখলাবন্ধাৰ পৰা আৰু মই ঘৰ আহি পাইছো প্ৰায় 6টা বাজি গ'ল কাৰণ ইমানেই জাম গাড়ী কিন্তু কি কৰিব উপায়টোতো নাই আৰু আমনি পাই যায় মানুহে এতিয়া লাইন গাড়ীত উঠিবলৈও মানুহে আমনি পোৱা হৈ গৈছে আৰু ঠিক তেনেদৰে পানী কাৰণে আমি পিছফালে আকৌ আহিলো আহি পেলাই দিছে মোৰ ননদহত গৈ আছে দেখিছেনে আৰু তেনেকে কৰি আমি পানী ৰাস্তাত আকৌ আহিলো বুলি পানী চাবলৈ মানুহৰ পৰিস্থিতি যি হৈছে চাবচোন বেয়া লাগি যায় বহুত দুখৰ বিষয় হৈছে এই প্ৰজাতিৰ মানুহৰ একবাৰে গৰু পানী ফুটি গৈছে পেট ফুলি গৈছে মানুহ কোনটো সহ্য কৰিব মানে এইবোৰ জীৱনৰ নিচিনা মানুহৰ জীৱন কেতিয়াও নাহক দেখিছেনে গৰু ছাগলী কেনেকৈ ৰাস্তাই ঘৰৰ পৰা বহুত
বহুত মানুহ ওলাই আহিছে আৰু আমি তেনেকৈ ওলাই আহিছিলোঁ চাবলৈ বুলি পেলাই এয়া দেখিছেনে আমাৰ পোৱালীকেইটা আৰু এয়া দেখিছে উৎপাত সিহঁতৰ উৎপাত পানীৰ ওচৰত আহি পেলাই উৎপাত এই মোৰ ল'ৰাক দেখিছেনে কেনেকুৱা কৰি আছে আৰু বাৰু যি কি নহওক আপোনালোকে যিসকল ব্যক্তিয়ে বানপানীত মানে এনেকুৱা পৰিস্থিতি হৈছে সোনকালে পানী যাতে ৰ'দ দিয়ে মানে সিহঁতৰ ঘৰ দুৱাৰবোৰ শুকাই বানপানীয়ে এনেকুৱা কৰিছে সিহঁতৰ যাতে ভাল দিন আহে আৰু পটককৈ আৰু ৰাস্তাত থকাটো বিশেষ বহুত কষ্টৰ কথা হৈছে যিহেতু গাড়ী ঘোঁৰা আহি থকা মইতো তেনেকৈ থাকিবলৈ বহুত সম্ভৱ নহ'ব কাৰণ মোৰ এনেকুৱা লাগে কি গাড়ীয়ে মাৰিয়ে থৈ গুচি যাব নেকি তেনেকুৱা ঘৰত আৰু দেখিলে বহুতেই বেয়া লাগি যায় কি কৰিব উপায় নাইকিয়া তাকে সন্তুষ্ট দিবলৈ বুলি পেলাই আমি এপাক ওলাই যাওঁ মানুহবিলাকক চাবলৈ কাৰণে উপায়টোতো নাই যি কি নহওক তাৰ মাজতেই চলি যাবতো লাগিব নিজৰ এটা জীৱন আছে গতিকে মানুহটো মৰিবতো নোৱাৰে গতিকে পানী হৈছে বুলি ক'লেও ৰাস্তাতেই সিহঁতে ঘৰ চৰ বনাই আছে আৰু বাৰু যিয়ে নহওক চৰকাৰে কিছুমান পদক্ষেপ লৈছে মানুহ যিখিনি এনেকুৱা কষ্ট পাই আছে ৰিলিফ দিছে বাৰু ৰিলিফ দিছে গতিকে ৰিলিফ যিসকলে পাইছে সেইসকলে চলি গৈছে বাৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব